এই আমাৰ মাজত জতিনদা আহি উপস্থিত হৈছে তেখেতে মই সকলোৱে গম পাইছোঁ যে ৰাঘৱ চিনেমাখন লৈ আহিছে এখন নতুন অসমীয়া বোলছবি আৰু সেই সম্পৰ্কত জতিনদাই আমাৰ অসমবাসী ৰাইজক কি অনুৰোধ জনাব সেয়া মানে এতিয়া আহি আমি আজি শিৱসাগৰ কলেজ উইক আছে তেওঁলোকে আমি আহিছোঁ আমি বিভিন্ন জেগাত গৈছোঁ কোনোবা গাড়ীৰ ষ্টেণ্ড আছে যিটো চৰিত্ৰটো এজন ড্ৰাইভাৰৰ কৰোঁ সেইকাৰণে গাড়ী চালকসকলৰ লগতে আমি তেওঁলোকৰ আদান প্ৰদান কৰিছোঁ আৰু 27 অক্টোবৰ চিনেমাখন আহি আছে আৰু শিৱসাগৰ মই ভাবোঁ অসমীয়া ছবিৰ ক্ষেত্ৰত যথেষ্ট সঁহাৰি পোৱা যায় আৰু আগৰ পৰাই দেখিছোঁ ৰত্নাকৰৰ ক্ষেত্ৰতো হওক বা জুবিন গাৰ্গৰ ছবিৰ ক্ষেত্ৰতো হওক বা লাজ ৰঘুপতি অসমীয়া ছবিৰ প্ৰতি যিটো মৰম শ্ৰদ্ধা আছে সেইটো আমি সেইকাৰণে ছবি বনাই আছোঁ মই আৰু ভাল লাগিছে যে শিৱসাগৰ মই কালি চিনেমাৰ যিটো মেইন ট্ৰেইলাৰ ইউটিউবত ৰিলিজ দিছোঁ আৰু শিৱদৌলৰ আশীৰ্বাদত মানে বাবাৰ আশীৰ্বাদত মই জানো যে আমাক